হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ ভালে চাগে। আমাৰো ভালে। আজি চাওকচোন, মই এটা ৰেচিপি আনিছোঁ। ইফালে মই বিলাহী লৈছোঁ আৰু পিঁয়াজ। ইফালে মই বিলাহীখিনি ফ্ৰেছ কৰি ল'ম। ধুনীয়াকৈ মই ইয়াতে তেল মাৰি ল'ম। ইফালে মই মাংসখিনি হালধি গুড়ি, মছলা গুড়ি, জলকীয়া গুড়ি, অলপ নিমখ সকলোবোৰ মিলাই লৈছোঁ। সানি লৈছোঁ এইখিনি। ইফালে মই কেৰাহী গৰম কৰি নহৰু আৰু পিঁয়াজ দি দিম। অলপ ভাজি ল'ম এইখিনি। মোৰ ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ইফালে মই তেজপাতো দি দিছোঁ। দি পেলাই ভাজি ল'ম। মই মাংসখিনি দি দিছোঁ এতিয়া তেলত। ঢাকনা মাৰি দিছোঁ আৰু এতিয়া মই অলপ উঠাই দিছোঁ। চাওকচোন কি ধুনীয়া ৰং এটা হৈছে। চেণ্টটো ধুনীয়া ওলাইছে। কোনে কোনে মাংস খাই ভাল পায় কমেণ্ট কৰিবচোন। মাংসখিনি মই অলপ সময় ভাজি ল'ম, কাৰণ মাংসটো ভাজিলে ভাল লাগে। আৰু মই ইয়াত আলু কাটি থৈছোঁ। মাংসতে অলপ মই ভাজি ল'ম আলুখিনি। প্ৰায় ভাজি হৈছেহি। এতিয়া মই যিখিনি বিলাহী গ্ৰাইণ্ডাৰত মাৰি থৈছিলোঁ সেইখিনি মই দি দিছোঁ। ইয়াতে মই আদা আৰু নহৰু দি দিছিলোঁ। ইফালে গৰম মছলা, জালুক, লং, ইলাচি মই এইফালে গুড়ি কৰি ল'ম। ইফালে তৰকাৰী উতলি আছে। আলুখিনি সিজিবৰ কাৰণে মই অলপ পানী দিছোঁ আৰু এইফালে গৰম মছলা দি দিছোঁ আৰু এইফালে মই লং ইলাচিখিনি যে থৈছিলোঁ সেইখিনি গুড়ি কৰি দি দিছোঁ। তৰকাৰীখিনি বহুত ধুনীয়া এটা চেণ্ট ওলাইছে। এতিয়া মই অলপ ঢাকি দিছোঁ। চাওকচোন, মোৰ প্ৰায় ৰেডি হৈছেহিয়ে। মোৰ তৰকাৰী ৰেডি হৈ গ'ল। বাই বাই।